শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অহাকালি 2টা বজাৰ পৰা আৰম্ভ হ'ব। সেই উদ্দেশ্য লক্ষ্য ৰাখি আমি আজি এই সাংবাদিক মেলখন আমি আয়োজন কৰিছিলোঁ। কাৰণ অহাকালি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ 39খন জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদক দুজন ইয়াত উপস্থিত হ'ব আৰু ৰাজ্যিক আমাৰ যিখিনি কাৰ্যনিৰ্বাহক সদস্য, বিষয়ববীয়া, আপোনাৰ এই আমন্ত্ৰিত সদস্য, স্পেচিয়েল আমন্ত্ৰিত আৰু মন্ত্ৰী বিধায়ক, আমাৰ জনজাতি যিকেইজন মন্ত্ৰী বিধায়ক আছে তেওঁ সকলো আহি ইয়াত উপস্থিত হ'ব। অহাকালিলৈ আমাৰ দুদিনীয়া কাৰ্যসূচী আছে, 13 তাৰিখ আৰু 14 তাৰিখ। 13 তাৰিখে আমাৰ মাননীয় ৰাজ্যিক সভাপতিৰ পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছত আমাৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গধূলি 3:45 তেওঁ আহি উপস্থিত হ'ব আৰু আমাৰ মিটিঙত তেওঁ আমাক মাৰ্গদৰ্শন দিব। আৰু আমাৰ ইয়াত আমাৰ টোটেল 332জন আমাৰ কাৰ্যনিৰ্বাহক সদস্যৰ পৰা আৰম্ভ কৰি ইনভাইটিলৈকে আৰম্ভ কৰি সকলো ইয়াত আমাৰ উপস্থিত থাকিব। আৰু 5খন অট'নমাছ কাউন্সিলৰ CM আৰু তেওঁলোকৰ এক্সিকিউটিভ মেম্বাৰ এই মিটিঙত উপস্থিত হ'ব। আৰু ভাৰতীয় জনতা পাৰ্টি যিহেতু নেকি আমাৰ জনজাতি মৰ্চা হিচাপে আমি BTC অঞ্চলত আমি এই অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শক আমাৰ জনজাতিসকলৰ মাজত আমি কেনেদৰে লৈ যাব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি এই মানে আমাৰ কাৰ্যনিৰ্বাহক সভাখন আমি ইয়াত আয়োজন কৰিছোঁ। আমি এখন প্ৰেছ ৰিলিজ আমি আৰম্ভ কৰিছোঁ। আমি আৰম্ভণিতে বড়োপা উপেন্দ্ৰনাথ বৰ্মদেৱৰ যি প্ৰতিমূৰ্তি তাত মাল্যাৰ্পণ কৰিব আৰু আমাৰ বাথৌ যিটো পূজা, আমাৰ পূজাতলী তাতো আমাৰ মানে পুষ্পাঞ্জলি হ'ব, তাতো পূজা হ'ব। তেনেধৰণে আমাৰ কাইলৈ কাৰ্যসূচী আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি জনজাতি মৰ্চাৰ সকলো কাৰ্যসূচীত আপোনালোকৰ সহযোগ পাম বুলি মই আশা ৰাখিছোঁ। অহা 14 তাৰিখে আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া সোণোৱালৰ পিছত তেখেতে আমাৰ মাজত আহি উপস্থিত হ'বহি, আমাক মাৰ্গদৰ্শন দিবহি। তাৰ পিছতে 12টা বজাত আমাৰ মাননীয় সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত হ'বহি। আমাৰ বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শক, আমাৰ একাত্মক মানৱতা, ধাৰ্মিক যিটো ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ, সেইখিনি আমি আমাৰ জনজাতিসকলৰ মাজত লৈ যোৱাৰ উদ্দেশ্যই হ'ল আমাৰ ST মৰ্চাৰ উদ্দেশ্য। অসম চৰকাৰৰ, ভাৰত চৰকাৰৰ যিখিনি জনজাতিসকলৰ কাৰণে যি সৰ্বাংগী উন্নয়নৰ কাৰণে যিখিনি আঁচনি লৈছে, সেই আঁচনিখিনি আমি ৰাইজৰ মাজত লৈ যোৱাৰ আমাৰ কৰ্তব্য দায়িত্বৰ কাৰণে আমি জনজাতি অঞ্চলত কাম কৰি আছোঁ। আমাৰ বেলেগ একো নাই। আমাৰ ভাৰতীয় জনতা পাৰ্টি ষ্টেট লেভেলত আমি এইটো প্ৰত্যেক বছৰে হয়। যোৱা বছৰ মই ৰাজ্যিক সভাপতি আছিলে, এই বছৰ দ্বিতীয়বাৰৰ কাৰণে মোক ৰাজ্যিক সভাপতি নিৰ্বাচন কৰিছে। আৰু আমাৰ সকলো মৰ্চাই আমাৰ যিহেতু নেকি যোৱা 4 ছেপ্টেম্বৰত আমাৰ ষ্টেট এক্সিকিউটিভ মিটিং হৈছিলে, তাৰপিছত আমাৰ সপ্তাহৰ পিছত বা 15 দিনৰ পিছত মৰ্চা যিবিলাক আছে, আমাৰ 8টা মৰ্চা আছে, সেই মৰ্চাৰ সকলোৱে এই ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা পাতিব লাগে জিলায়ে জিলায়ে। আমি আগতে গুৱাহাটীত পাতিছিলোঁ। যিহেতু নেকি আগন্তুক 21 চনৰ ইলেকশ্যন এটা আছে, আমি ৰাজনৈতিক দল আমি সকলো মৰ্চাক কিছু জিলাত প্ৰেৰণ কৰিছে। তেতিয়া যুৱ মৰ্চা এই শিৱসাগৰ হ'ল, আৰু কালি আপোনাৰ ডিব্ৰুগড়ত মহিলা মৰ্চা হ'ল। কালিলৈ আমাৰ ST মৰ্চা কোকৰাঝাৰ জিলাত হ'ব। তেনেধৰণে আমাৰ মৰ্চা আৰু নেক্সট মৰ্চাবিলাক ৰঙিয়া, মঙলদৈ ক'ত হ'ব তেনেকৈ নিৰ্ধাৰণ কৰিছে। আমাৰ ST মৰ্চাটো কোকৰাঝাৰ জিলাৰ এই আমাৰ এইটো কি কয় কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি আয়োজন কৰিছোঁ। সেইটো আমাৰ কোনো সম্পৰ্ক আছে নাই সেইটো সময়ে ক'ব, সেইটো আমি কৈ দিব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ, আমাৰ উদ্দেশ্য হ'ল কাৰ্যনিৰ্বাহক সভা। BTC নিৰ্বাচনত আমাৰ ইয়াত প্ৰভাৱ পৰিব নে নপৰে সেইটো সময়ে ক'ব। কিন্তু আমাৰ উদ্দেশ্য লক্ষ্য হ'ল ভাৰতীয় জনতা পাৰ্টি জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন আমি কোকৰাঝাৰ জিলাত অনুষ্ঠিত কৰিছোঁ। ST মৰ্চাই এটা চৰকাৰক আমি কৈছোঁ যাতে যিকেইজন আমাৰ বৰ্তমান ST আছে, সেই ST সকলৰ কোনো বিঘিনি নোহোৱাকৈ, কোনো হানি নোহোৱাকৈ যদি কিবা কৰিব বিচাৰিছে তেনেহ'লে ST মৰ্চাৰ তাত ক'বলগীয়া নাই।
যিহেতু নেকি আমি কৈছোঁ যে যিকেইজন আমাৰ ST আছে, যিখিনি আমি বুক কৰি আছোঁ, আমাৰ যিখিনি আমি সুবিধা পাই আছোঁ, সেই সুবিধাক যাতে আঘাত নহনাকৈ এক্সিষ্টিং যিবিলাক আছে আঘাত নহনাকৈ যদি কিবা নতুনকৈ কিবা যদি তেওঁলোকক ষ্টেটাছ দিব বিচাৰিছে, কি তাত ST মৰ্চাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ যিখিনি পুৰণা যিখিনি আছে ST জনগোষ্ঠী আছে, সেই মানুহৰ যাতে কোনো মানে সুবিধা যাতে ব্যাঘাত নহয়, তাৰ ওপৰত লক্ষ্য ৰাখিবৰ কাৰণে আমি চৰকাৰৰ আহ্বান জনাইছোঁ। আমাৰ যিবিলাক ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যিখন কাউন্সিল চলি আছে, দেউৰী কাউন্সিল, আপোনাৰ সোণোৱাল কাউন্সিল, ঠেঙাল কাউন্সিল, আমাৰ ডিমা হাছাও অট'নমাছ কাউন্সিল আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল, এই কাউন্সিল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা নেতৃত্বত চলি আছে। সেই কাউন্সিলৰ CM সকল আৰু EM সকল ইয়াত উপস্থিত হ'ব, যিহেতু নেকি আমাৰ চৰকাৰ তাত চলি আছে, আমাৰ যেনেকৈ ST মানুহ, সেইকাৰণে আমি নিমন্ত্ৰণ কৰিলোঁ। আমাৰ যিমান বিধায়ক আছে জনজাতি বিধায়ক BJP দলৰ, সেই সকলো বিধায়কক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। আৰু আমাৰ MP আছে, যিকেইজন আমাৰ MP আছে ভাৰতীয় জনতা পাৰ্টীৰ MP সকলকো আমি ইয়ালৈ নিমন্ত্ৰণ কৰি তেওঁলোকক ইয়াত উপস্থিত হ'ব। যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিয়ে এইটো সিদ্ধান্ত ল'ব, ST মৰ্চাই এইটো সিদ্ধান্ত ল'ব নোৱাৰে। ST মৰ্চাই যি কি সিদ্ধান্ত লৈছে ৰাজ্যিক কমিটিয়ে লৈছে, আমাৰ উদ্দেশ্য লক্ষ্য হ'ল আমাৰ অহাকালি যি কাৰ্যনিৰ্বাহক সভা হ'ব, সেই কাৰ্যনিৰ্বাহক সভাখন আমি ছাকচেছফুল কৰিব লাগে, আৰু সেই সভালৈ আপোনালোককো আমি নিমন্ত্ৰণ কৰিলোঁ।